নমস্কাৰ, মোৰ নাম পিংকি শইকীয়া। এইটো মোৰ নতুন ইউটিউব চেনেল আৰু এইটো মোৰ প্ৰথম ভিডিঅ'। যিহেতু মোৰ উপন্যাসবোৰ খুব পঢ়া হয়, কিন্তু আজি ভাবিলোঁ আপোনালোকৰ লগতো মোৰ পঢ়া উপন্যাস কেইখনমানৰ বিষয়ে অলপমান আলোচনা কৰিম। গতিকে আজি মই যিখন উপন্যাসৰ বিষয়ে আপোনালোকৰ আগত ব্যক্ত কৰিবলৈ লৈছোঁ, সেই উপন্যাসখনৰ লেখিকা হৈছে অনুৰাধা শৰ্মা পূজাৰী বাইদেউ, যিগৰাকী অসমৰ এগৰাকী জনপ্ৰিয় লেখিকা, স্বনামধন্য লেখিকা। গতিকে সেই বাইদেউৰে এখন জনপ্ৰিয় কিতাপখনৰ নাম হৈছে জলছবি। গতিকে কিতাপখনৰ বিষয়ে মই আলোচনা কৰিবলৈ লৈছোঁ। ঠিক আছে, আপোনালোকে যদি ভাল পায় মোৰ ভিডিঅ'টো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ঠিক আছে, তেতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এই উপন্যাসখনৰ আৰম্ভণিতে এগৰাকী নাৰ্ছৰ পৰা মানি নামৰ এগৰাকী মহিলালৈ এটা ফোন আহে আৰু ফোনটোত নাৰ্ছগৰাকীয়ে কয় যে তেওঁ ঢুকাল। আৰু এই ঢুকাল শব্দটো শুনি মানিয়ে যেন মনতে খুব শান্তি লাভ কৰে, কিন্তু মানি মনে মনে ভয় প্ৰকাশো কৰে বা আচৰিতো হয় যে তেওঁৰ নিজ মাতৃৰ মৃত্যু হৈছে, কিন্তু তেওঁৰ চকুৰ পৰা এটোপাল চকু পানীও নিগৰা নাই। আৰু তেওঁ মনে মনে ভাবে যে নিজ মাতৃৰ বিয়োগত জানো কোনোবাই ইমান শান্তি লাভ কৰিব পাৰে। মানিয়ে মনে মনে ভাবে যে মানি দিনে দিনে পাষাণ হৃদয়ৰ হৈ গৈছে নেকি বাৰু। সঁচাকৈয়ে নিজ সন্তান বা নিজ মাতৃৰ বিয়োগত নিজ সন্তানে জানো এনেকুৱা দুখ প্ৰকাশ নকৰাকৈ থাকিব পাৰে, নিজ মাতৃৰ বিয়োগত জানো কোনোবাই নকন্দাকৈ থাকিব পাৰে। সঁচাকৈয়ে মানিয়ে নিজ মাতৃক বাৰু অৱহেলা কৰিছিল নেকি বাৰু? সেই বৃদ্ধা বয়সত নিজ মাতৃক বাৰু গুৰুত্ব দিয়া নাছিল নেকি বাৰু? নিজ সন্তানে জানো নিজ মাতৃক এনেকুৱা কৰিব পাৰে? কিন্তু আমি এতিয়া যিমানখিনি কথা জানিলোঁ, দুটামান কথা জানিছোঁ, এইখিনিৰ পৰা জানো আমি এটা উচিত সিদ্ধান্ত ল'ব পাৰিম যে মানিয়ে সঁচাকৈয়ে তেওঁ মাকক অৱহেলা কৰিছিল নে তাৰ ভিতৰত বিশেষ কাৰণ লুকাই আছিল, যাৰ কাৰণে নিজ মাতৃৰ বিয়োগত মানিয়ে কোনো ধৰণৰ দুখ প্ৰকাশ কৰা নাছিল। গতিকে যিগৰাকী মহিলাৰ কথা ইয়াত উল্লেখ কৰা হৈছে, যাৰ মৃত্যুত নিজ সন্তানে দুখ প্ৰকাশ কৰা নাই, এগৰাকী বৃদ্ধা, সেই বৃদ্ধাগৰাকীয়ে হৈছে এই উপন্যাসখনৰ মূল চৰিত্ৰ আৰু যাৰ নাম হৈছে সুবৰ্ণজ্যোতি দেৱী। সুবৰ্ণজ্যোতি দেৱী আচলতে এগৰাকী খুব মানসিকভাৱে সবল মহিলা আছিল। তেওঁ খুব ধৈৰ্য্যৰে কাম কৰিছিল আৰু তেওঁ আচলতে নিজ বাৰ্ধক্যক জয় কৰিব বিচাৰিছিল। তেওঁ 80 বছৰীয়া বৃদ্ধা হৈও তেওঁ ভাবিছিল যে তেওঁৰ এটা নিজা ভৱিষ্যত আছে, তেওঁ কৰিবলগীয়া বহুতখিনি কাম আছে। 80 বছৰ হৈছেহে, গতিকে তেওঁৰ কেতিয়াও মৃত্যু হোৱাৰ সময় হোৱা নাই। তেওঁ এতিয়াও বহুতখিনি কৰিবলগীয়া কাম আছে। গতিকে যিগৰাকী মহিলাই 80 বছৰ বয়সত নিজকে নিজৰ এটা সুন্দৰ ভৱিষ্যত আছে বুলি ভাবে, কৰিবলগীয়া কাম আছে বুলি ভাবে, নিজকে সদায় ধুনীয়াকৈ ৰাখিব বিচাৰে, সেইগৰাকী মহিলাই জীৱনৰ শেষ মুহূৰ্তত বাৰু অৱহেলাৰ সন্মুখীন হৈছিল নেকি? যদি আমি সকলো প্ৰশ্নৰ সমাধান বিচাৰি যাওঁ, তেনেহ'লে আমি সুবৰ্ণজ্যোতিৰ জীৱনৰ বিষয়ে জানিব লাগিব। গতিকে এতিয়া আৰম্ভ কৰোঁ। সুবৰ্ণজ্যোতি দেৱীৰ শৈশৱ ক'ৰ পৰা কেনেকৈ আৰম্ভ হৈছে। আচলতে সুবৰ্ণজ্যোতিৰ নিজ মাতৃ নাছিল। দেউতাক কৰ্মসূত্ৰে গোলাঘাটত আছিল আৰু সেয়েহে কোকিলামুখৰ এখন গাঁৱত বৰদেউতাক আৰু ককাক আইতাকৰ লগত সুবৰ্ণজ্যোতিয়ে তেওঁৰ শৈশৱ পাৰ কৰিছিল। 5 বছৰ বয়সলৈকে তেওঁ বৰদেউতাকহঁতৰ লগত কোকিলামুখৰ গাঁওখনতে আছিল। কিন্তু 5 বছৰ বয়সৰ পাছত সুবৰ্ণজ্যোতি দেৱীৰ দেউতাকে দ্বিতীয় বিবাহ কৰায় আৰু সুবৰ্ণজ্যোতিক গোলাঘাটলৈ লৈ যায়। কিন্তু সুবৰ্ণজ্যোতিয়ে মনতে ভয় কৰিছিল, কাৰণ তেওঁ সৰুতেই তেজীমলাৰ সাধু পঢ়িছিল। তেজীমলাৰ সাধুত যেনেকৈ তেজীমলাক মাহীমাকে খুব অত্যাচাৰ কৰে, এই বিষয়ে তেওঁ জানিছিল আৰু সেইকাৰণে তেওঁ মনত ভয় কৰিছিল, কিজানি তেওঁৰ লগতো মাহীমাকে যদি তেনেকুৱা অত্যাচাৰ কৰে কি হ'ব। কিন্তু মাহীমাক তাৰ সম্পূৰ্ণ বিপৰীত আছিল। তেওঁ সুবৰ্ণজ্যোতিক খুব বেছি মৰমেৰে ডাঙৰ কৰিছিল আৰু এনেকৈ সুবৰ্ণজ্যোতিৰ শৈশৱ খুব ভালদৰে পাৰ হৈছিল। আৰু তাৰ পাছতে আহিল যে উপন্যাসখনত উল্লেখ আছে বিশেষকৈ যে সুবৰ্ণজ্যোতি এগৰাকী ব্ৰাহ্মণ পৰিয়ালৰ কন্যা আছিল আৰু সেই সময়ত উপন্যাসখনত উল্লেখ কৰা মতে যে ব্ৰাহ্মণ পৰম্পৰা অনুসৰি ছোৱালী পুষ্পিতা হোৱাৰ আগতেই বিয়া দিব লাগে। গতিকে সুবৰ্ণজ্যোতি তেতিয়া ষষ্ঠ শ্ৰেণীৰ এগৰাকী ছাত্ৰী আৰু তেওঁক সেই ষষ্ঠ শ্ৰেণীতে সেইকাৰণে তেওঁক বিয়া দিয়া হৈছিল। কিন্তু তেওঁ পঢ়াত খুব মেধাৱী আছিল, হাতে কামেও পাৰ্গত আছিল, তেওঁ খুব পঢ়িবলৈ বিচাৰিছিল আৰু তেওঁ যিজন
ব্যক্তিলৈ বিয়া হৈছিল। তেওঁৰ সেই স্বামীৰ নাম আছিল ৰমেশ শৰ্মা। আৰু ৰমেশ শৰ্মাই সুবৰ্ণজ্যোতিৰ প্ৰতিটো কথাতে খুব গুৰুত্ব দিছিল, খুব মৰম আৰু আদৰ কৰিছিল। কাৰণ সুবৰ্ণজ্যোতিতকৈ ৰমেশ কেইবাবছৰো ডাঙৰ আছিল, যথেষ্ট ডাঙৰ আছিল, আৰু তেওঁ পঢ়াৰ ক্ষেত্ৰতো যথেষ্ট গুৰুত্ব দিছিল। যদিও সুবৰ্ণজ্যোতিয়ে আনুষ্ঠানিক শিক্ষা সমাপ্ত কৰিব নোৱাৰিলে, তথাপিও ৰমেশে ইংৰাজী বাংলা ভাষাকে আদি কৰি বহুতো কিতাপ সুবৰ্ণজ্যোতিৰ হাতত তুলি দিছিল। আৰু লগতে ৰমেশে সুবৰ্ণজ্যোতিক ইংৰাজীও শিকাইছিল। ৰমেশৰ ঘৰৰ মানুহখিনি, অৰ্থাৎ তেওঁ শহুৰেকৰ পৰিয়ালৰ মানুহখিনিয়ে সুবৰ্ণজ্যোতিক খুব বেছি মৰম নকৰিলেও শাহুৱেকে কিন্তু সুবৰ্ণজ্যোতিক খুব বেছি মৰম কৰিছিল। এনেকৈয়ে তেওঁ বিয়াৰ 2 বছৰ খুব সুন্দৰভাৱে অতিবাহিত হৈছিল। কিন্তু লাহে লাহে সুবৰ্ণজ্যোতিক শহুৰেকৰ ঘৰৰ মানুহে মানসিক অত্যাচাৰ চলাবলৈ ধৰে। যিহেতু ৰমেশ কোম্পানীৰ কামত বাহিৰত আছিল, গতিকে ৰমেশে সুবৰ্ণজ্যোতিৰ ওপৰত চলোৱা অত্যাচাৰখিনিৰ বিষয়ে অৱগত নাছিল। কিন্তু কোম্পানীৰ কামৰ পৰা দুদিনমান ছুটী লৈ ঘৰলৈ ৰমেশ অহাত ৰমেশৰ দেউতাকে ৰমেশক কয় যে তই আকৌ বিয়া পাত, তাই বাজি। গতিকে তেতিয়াহে ৰমেশে কথাখিনি ভালদৰে গম পায় যে তেওঁ সুবৰ্ণজ্যোতিৰ ওপৰত কিমান মানসিক অত্যাচাৰ চলি আছিল। আৰু তেতিয়াই সকলো কথা গম পোৱাৰ পাছত ৰমেশে তেওঁৰ কৰ্মৰ ঠাইলৈ সুবৰ্ণজ্যোতিক লৈ যায়। আৰু তাতে কেইবছৰমান থকাৰ পাছত সুবৰ্ণজ্যোতিৰ জীৱনলৈ প্ৰথমটো সন্তানৰ আগমন ঘটে। তাৰ পাছত 2 বছৰমানৰ পাছত আকৌ দ্বিতীয়টো সন্তানৰ জন্ম হয়। এনেকৈ 2টা ল'ৰা সন্তানৰ মাতৃ সুবৰ্ণজ্যোতি আৰু তেওঁৰ স্বামীৰ সৈতে খুব সুন্দৰভাৱে তেওঁৰ সংসাৰখন চলি থাকে। এনেকৈ আকৌ 2 বছৰমানৰ পাছত তেওঁলোকৰ জীৱনলৈ তৃতীয়টো সন্তান আহে, আৰু এই তৃতীয়টো সন্তানেই হৈছে তেওঁৰ জীয়াৰী মানি বা মালিনী। এই উপন্যাসখনত উল্লেখ কৰা মতে মানিয়ে কৈছে যে মানি জন্ম হোৱাৰ 2 মাহমানৰ পাছতে তেওঁলোকৰ সংসাৰখন একেবাৰে থান-বান হৈ যায়। অৰ্থাৎ ৰমেশ শৰ্মাৰ এজন বন্ধু আৰু চাহ কৰ্মচাৰীৰ মাজত হোৱা সংঘাতত ৰমেশ শৰ্মাই তেওঁৰ বন্ধুক বচাবলৈ যাওঁতে ৰমেশ শৰ্মা বৰ বেয়াকৈ আঘাতপ্ৰাপ্ত হয়। আৰু ইমান বেয়াকৈ আঘাতপ্ৰাপ্ত হয় যে তেওঁ স্মৃতিশক্তি লোপ পায়, তেওঁ কাকো চিনি নোপোৱা হয়। কিন্তু সুবৰ্ণজ্যোতি দেৱীৰ শুশ্ৰূষা আৰু প্ৰতিপালত আৰু দীৰ্ঘদিনীয়া চিকিৎসাৰ অন্তত ৰমেশ অলপ হ'লেও সুস্থ হ'বলৈ ধৰে। ৰমেশে কাম কৰা কোম্পানীটোৱে ৰমেশৰ চিকিৎসাৰ বাবে সকলো টকা খৰচ বহনৰ দায়িত্ব লৈছিল। আৰু লগতে ৰমেশে যিহেতু কাম কৰিব পৰা অৱস্থাত নাছিল, সেয়েহে তেওঁলোকৰ পৰিয়ালটো চলিবৰ বাবে 4 লাখ টকা প্ৰদান কৰিছিল। কিন্তু যেতিয়াই 4 লাখ টকা প্ৰদান কৰিলে, এই খবৰটো পোৱাৰ পাছতে সুবৰ্ণজ্যোতি আৰু ৰমেশ আকৌ কুচক্ৰান্তৰ বলি হ'বলগীয়া হয়। ৰমেশৰ ককাই ভাই দুজন খুব নিষ্কৰ্মা আৰু খুব হিংসুক আছিল। তেওঁলোকে 4 লাখ টকাৰ ভাগ বিচাৰি ৰমেশক সুবৰ্ণৰ বিপৰীতে কথা লগোৱা আৰম্ভ কৰি দিলে। আৰু অলপতে সুস্থ হৈ অহা ৰমেশ, যাৰ চিকিৎসা এতিয়াও চলি আছে, তেওঁ ককাই ভাইৰ কথাত আহি সুবৰ্ণজ্যোতিৰ কোনো কথা নমনা হ'ল। তাৰ পাছত ককাই ভাই দুজনে সুবৰ্ণজ্যোতিয়ে যিগৰাকী ডাক্তৰৰ ওচৰত ৰমেশৰ চিকিৎসা কৰাই আছিল, সেই ডাক্তৰজনক সলনি কৰি নতুন এজন ডক্তৰ নিয়োগ কৰিলে আৰু ক'লে যে ৰমেশৰ চিকিৎসাৰ দায়িত্ব তেওঁলোকে ল'ব। কিন্তু ৰমেশৰ লাহে লাহে স্বাস্থ্যৰ অৱনতি ঘটাত সুবৰ্ণজ্যোতিয়ে সেই দৰৱখিনি আগৰ ডক্তৰজনৰ ওচৰলৈ নি পৰীক্ষা কৰালে। আৰু তেতিয়া গম পালে যে ককায়েকহঁতে ৰমেশক শ্ল' পয়জন দি আছে, আৰু যিখিনি আৰু কেইদিনমান খালে ৰমেশৰ মৃত্যু ঘটিব। এনেকৈ আগৰ ডক্তৰজনৰ পৰামৰ্শ লৈ সুবৰ্ণজ্যোতিয়ে আকৌ এবাৰ ৰমেশক সুস্থ কৰি তুলিবলৈ সক্ষম হ'ল। আৰ্থিকভাৱে দুৰ্বল হৈ পৰা সুবৰ্ণই বহুত সাহস আৰু ধৈৰ্য্যৰে নিজৰ ল'ৰা-ছোৱালীকেইটা ডাঙৰ কৰি তেওঁলোকক ল'ৰালৈ বিয়া পাতি ছোৱালী বিয়া দি তেওঁ নিজৰ কৰ্তব্য খুব সুচাৰুৰূপে পালন কৰে। এনেকৈ দিনবোৰ গৈ থাকে আৰু 80 বছৰ বয়সত ৰমেশৰ মৃত্যু হয়। কিন্তু ৰমেশৰ মৃত্যুৰ অলপ দিন পাছতে সুবৰ্ণজ্যোতিৰ বৰপুত্ৰৰো মৃত্যু হয়। কিন্তু তেওঁৰ বৰপুত্ৰৰ মৃত্যুত সুবৰ্ণজ্যোতি খুব বেছি মানসিকভাৱে আঘাত পায়, যি আঘাত তেওঁ সহ্য কৰিব নোৱাৰে। কিন্তু তেওঁ যিহেতু এগৰাকী সাহসী মহিলা, তথাপিও ধৈৰ্য্য ধৰি তেওঁ নিজক বুজাবলৈ চেষ্টা কৰে। এনেকৈ অলপ দিন পাৰ হয়। তাৰ পাছত মানিয়ে, অৰ্থাৎ তেওঁৰ জীয়াৰীয়ে মাকৰ মনটো অলপ ভাল লাগিব বুলিয়েই মানিৰ ঘৰলৈ মাকক অৰ্থাৎ সুবৰ্ণক লৈ যায়।
আৰু অলপ দিন খুব আনন্দ আৰু ফূৰ্তিৰে মানিৰ ঘৰত মাক সুবৰ্ণ আৰু মানিৰ পৰিয়ালে খুব আনন্দৰে দিনবোৰ পাৰ কৰে। কিন্তু কেইমাহমান যোৱাৰ পাছত মানিয়ে লক্ষ্য কৰে যে মাকৰ স্বভাৱবোৰ লাহে লাহে সলনি হ'বলৈ ধৰিছে। মাকে সকলোকে সন্দেহ কৰিবলৈ লৈছে। তেওঁ আন্ধাৰ দেখিলে ভয় কৰা হৈছে। তেওঁ মাজে মাজে চিঞৰি উঠে। আনকি তেওঁ শুবলৈও ভয় কৰে, কিজানি তেওঁ টোপনিতে মৰি থাকে। মাকৰ এই অৱস্থা দেখি মানিয়ে এজন মানসিক চিকিৎসকক লগ ধৰে আৰু মাকৰ সকলোখিনি কথা বিৱৰি কয়। তেতিয়া মানসিক চিকিৎসকজনে মাকৰ অৰ্থাৎ সুবৰ্ণজ্যোতিৰ ডিমেনচিয়া অৰ্থাৎ মাক মানসিক ৰোগৰ বলি হোৱা বুলি কয়। মাকৰ চিকিৎসা আৰম্ভ হয় যদিও তেওঁৰ লাহে লাহে স্বাস্থ্যৰ অৱনতি ঘটিবলৈ ধৰে আৰু শেষত তেওঁ নিজৰ সন্তানকো চিনি নোপোৱা হয়। গতিকে মাকৰ দৰে ইমান এগৰাকী সবল সাহসী মহিলাৰ এনে অৱস্থা চকুৰ আগত চাই থাকিব নোৱাৰি মানিয়ে শয্যাশায়ী মাতৃৰ মৃত্যু কামনা কৰিছিল। ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট বক্সত জনাব। আৰু আপোনালোকৰ যদি কিবা ভাল লগা উপন্যাস আছে যিখনৰ বিষয়ে আপোনালোকে ৰিভিউ জানিবলৈ বিচাৰে, তেনেহ'লে সেই উপন্যাসখনৰ নাম কমেণ্ট বক্সত উল্লেখ কৰি দিব। মই আপোনালোকৰ আগত আগবঢ়াবলৈ চেষ্টা কৰিম। ধন্যবাদ।